নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। হয় বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মই কি ভুল কাম কৰিছিলোঁ আৰু সেই ভুল কামটোৰ কাৰণে মই কি হ'বলগীয়া হ'ল, কেলৈ এনেকুৱা কৰিবলগীয়া হ'ল। বাৰু ঠিক আছে বন্ধুসকল, মই এতিয়া মেইন ভিডিঅ'টোলৈ আনো। হয় বন্ধুসকল, আৰু যদি মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। হয় বন্ধুসকল, তেতিয়াহ'লে আজি মেইন ভিডিঅ'টোলৈ আহোঁ। বাৰু ঠিক আছে বন্ধুসকল, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো চাওক, মোৰ পিছফালে যিটো নেকি মই এতিয়া নতুনকৈ বনাইছোঁ, এয়া দেখিছে, এয়া নতুনকৈ বনোৱা হৈছে। এইফালেও এনেকৈ বনাই দিয়া হৈছে আৰু যিটো নেকি মই পিছফালে নেট মাৰি থৈ দিয়া আছে, মই ভিতৰলৈ দেখুৱাইছোঁ বাৰু আপোনালোকক। হয়, মই কাৰণ কি গঁৰালটো মই সম্পূৰ্ণ এনেকৈ এই ধৰণে মই নেট মাৰি বনাই দিয়া হৈছিলে। আৰু সেই নেট মৰাৰ কাৰণে কি হৈছে, সদায় ধূলিটো লাগি বা এই আমাৰ যিবিলাক নেকি ওচৰৰ ধূলি পাই বা সেইবিলাক লাগি যিটো নেকি নেটৰ ফুটাবোৰ আছিলে, সেই ফুটাবোৰ চব বন্ধ হৈ পৰিছে। সেই বন্ধ হৈ পৰাৰ কাৰণে মেইনলি এই হাৱাটো অহা যোৱা কৰিব পৰা নাই। আৰু দেখিছে পিছফালে মই নেটখন কেনেকৈ এইটো অকণমান ডাউন কৰি থৈ দিয়া হৈছে, কাৰণ কি বেছি ডাউন কৰি দিয়া নাই, নহ'লে মুৰ্গীবোৰ ওলাই যোৱা চান্স আছে। সেইটো কাৰণে মোৰ হেৰি কৰি দিয়া নাই। সেইকাৰণ কি মই সেইফালেও মই ছেম আজি যেনেকুৱা বনোৱা হৈছে এইটোও বনোৱা হ'ব। আৰু যাতে মোৰ ঘৰটোৰ ইফালৰ পৰা হাৱাটো মাৰিলে ইফালে ওলাই যাব পাৰে, সেইটো কাৰণে মই হেৰি কৰা হৈছে। আৰু কাৰণ কি নহ'লে মোৰ ৰুমটো তাৰমানে কি গৰম গৰম ভাৱ হৈ থাকে, তাৰমানে কি ভিতৰৰ যিটো নেকি গৰম সেইটো ওলাই যাব নোৱাৰে বাহিৰলৈ। আৰু সেইটো কাৰণে মুৰ্গীবিলাক তাৰমানে কি হয়, এই অকণমান বেমাৰত পৰিবলগীয়া হয়। CRD নিচিনা লক্ষণ এইবিলাক আপোনাৰ বা জুপুকা লগা লক্ষণ এইবিলাক আপোনাৰ আহি পৰে। কাৰণ কি যিটো নেকি হিউমিডিটি হয়, ইয়াৰ ভিতৰত যিটো নেকি হিউমিডিটি থাকে সেইটো বাহিৰলৈ ওলাই যাব নোৱাৰে, আৰু বাহিৰৰ হাৱাটো যিটো নেকি সেইটো ভিতৰলৈ আহিব নোৱাৰে। সেইটো কাৰণে আপোনাৰ মুৰ্গীখিনি বেমাৰত পৰিবলগীয়া হয়। বাৰু ঠিক আছে বন্ধুসকল, মই বেক কৰি আপোনালোকক দেখুৱাই আছোঁ বাৰু। চাওক বন্ধুসকল, এয়া মই পিছফালৰ হেৰিটো দেখুৱাইছোঁ। এইটো হ'ল মোৰ কয়লাৰ গঁৰালটো আছিলে। হয়, চাওক মোৰ কয়লাৰবোৰ চাওক। আৰু মেইনলি এইটো আপোনালোকে চাওক, এই তাৰমানে গোটেই নেটটো বন্ধ হৈ গৈছে। আপোনালোকে দেখিছে, মই ওচৰৰ পৰা দেখাইছোঁ, এইবিলাক নেটবিলাক গোটেই ধূলি লাগি এইবিলাক বন্ধ হৈ গৈছে। সেইটো কাৰণে হাৱাটো আহিব নোৱাৰে। আৰু এইটো বাৰু মই আগতে যেতিয়া নেকি বনাইছিলোঁ, মই তেতিয়া এইটো কথাটো ভাবিবলৈ নহ'ল, কাৰণ কি সেইটো টাইমত অকণমান ঠাণ্ডা ছিজন আছিলে। সেইটো কাৰণে মই গোটেই নেটটো মাৰি দিয়া হ'ল। হয় বন্ধুসকল, কাৰণ কি এই কথাটো মই প্ৰথমতে চিন্তা কৰিবলৈ নহ'ল যে গৰমৰ ছিজনত মোৰ কি অৱস্থা হ'ব। আৰু এইটো মই ঠাণ্ডা ছিজনত গঁৰালটো বনাইছিলোঁ কাৰণে মই গোটেই নেটটো এনেকুৱা মাৰি দিয়া হৈছিলে। আৰু সেইটো কাৰণে ঠাণ্ডা ছিজনত অকণমান ভাল আছিলে, কিন্তু এতিয়া গৰম ছিজন হোৱাৰ কাৰণে মোৰ অকণমান প্ৰব্লেম হৈ গৈছে। আৰু সেইটো কাৰণে মই এইবিলাক এনেকৈ খুলি দিবলগীয়া হৈছে। বাৰু ঠিক আছে বন্ধুসকল, মই আজি ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ এইটোৱে আছিল, যাতে আপোনালোকেও যদি এনেকুৱা গঁৰাল বনায় সম্পূৰ্ণকৈ যাতে বন্ধ কৰি নিদিয়ে। আপোনাৰ বাহিৰৰ ছাইডটো বা কিনাৰ ছাইডবিলাক যিটো নেকি আপুনি 3 ফুটকৈ বনাব, সেইটোতো ধুনীয়াকৈ বনাবই। যিটো নেকি আপুনি 3 ফুটকৈ বনাব, সেইটোতো আপুনি গাঁঠিটো ধুনীয়াকৈ ঘনকৈ বনাব, যাতে পোৱালিটো ওলাই যাব নোৱাৰে। আৰু যিটো নেকি ওপৰৰ হেৰিটো সেইটো যাতে হাৱাটো অহা যোৱা কৰিব পৰাকৈ আপুনি গঁৰালটো সেনেকৈ বনাব। আৰু ঠিক আছে বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। আৰু যাতে মইতো যি ভুল কৰিলোঁ, যাতে আপোনালোকে ভুল কাম নকৰে। গঁৰালবিলাক বনালে যাতে অকণমান চাই চিতি বনায়, আৰু যিটো নেকি সুবিধা হয় আপোনালোকৰ সেইটো হিচাপে বনায়। বাৰু ঠিক আছে বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।